মই হিৰো হয়। মই হিৰো হয়। হা 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 হা। মই হিৰো। এনেকে ৰাস্তাত থিয় হৈ ভাবি লাভ নাই। অলপ চাইডত যাই মই অলপ কথা ভাবো। যদি আজি মুনু আৰু টিংলু নাহে আৰু মই 1ৰ পৰা 100লৈ ক'ব পাৰো, মই এটা কেনেকুৱা হিৰো হম ছাৰৰ চকুত, সেইটো ছাৰে ভাবি আচৰিত হৈ যাব। হে ভগৱান, যাতে আজি মুনু আৰু টিংলু ক্লাছত নাহে। ৰক্ষা কৰা, মোক হিৰো বনাই দিয়া। মোক হিৰো বনাই দিয়া ভগৱান। এতিয়া তেনেকে ভাবি থাকলি ক্লাছত টাইম আৰু পাহে যাব। মোৰ হিৰো ওলাই যাব কম ভাইটি। গতিকে মই সময় নষ্ট নকৰি ক্লাছলৈ যাওঁ না কি? নহয় নহয়, যাবই লাগিল, বৰ্তমান যাব লাগিল। য়েছ। খাওঁ। ছাৰ আজি নাহে নেকি? মই ইমান সময় ৰখি আছো। কি হ'ল আজি? কি আনিবো? আজি তই আগতে বহি আছা নেকি একদম? এহঁত ক'ত? এহঁত নাহে বোধ দিয়ক ছাৰ আজি। আজি নহয় নাহি পালা হয়ে, এতিয়ালৈকে আহিয়ে পোৱা নাই। তথাপিও ৰ'ব অলপ, আহিব পাব পাৰে এহঁত। তেনেকে ক্ষতি নকৰে না। নাহে বোধ দে ক তই আজি 1ৰ পৰা 100লৈ ক। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25, 26, 27, 28, 29, 30, 31, 32, 33, 34, 35, 36, 37, 38, 39, 40, 41, 42, 43, 44, 45, 46, 47, 48, 49, 50, 51, 52, 53, 54, 55, 56, 57, 58, 59, 60, 61, 62, 63, 64, 65, 66, 67, 68, 69, 70, 71, 72, 73, 74, 75, 77, 78, 79, 80, 81, 82, 83, 84, 85, 86, 87, 88, 88, 89, 90, 91, 92, 93, 94, 95, 96, 97, 98, 99, 100. ছাৰ মোৰ হ'ল। কেনাই ছাৰ কেনাই? ছাৰ কেনাই কওক। বাহ 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 নিপু, তই একদম কামাল কৰি দিলি। এই হিন্দী শব্দ এইটো কামাল, বুজি পাইছা? তই পাইছা কিজানি, তই এইটো ভিতৰে ভিতৰে তই বেলেগ বস্তু আছা। বহুত ভাল লাগিল মোৰ সঁচাকে। তই হিৰো আৰু একদম, তই সঁচাকে দে, কিন্তু বহুত ভাল লাগিল মনটো। ছাৰ আজি টিংলু আৰু মুনু নাহিল, দেখা পালাক, কিন্তু মই আহিছো। ফিনিচিং মই কৰো ছাৰ। ফিনিচিং যোনে কৰে সিহে কিন্তু হিৰো ছাৰ। গতিকে মই হিৰো, দেখা পালাক, মই ভিতৰে ভিতৰে কেনাই। মই আজি সঁচাকে গৌৰৱ অনুভৱ কৰিছো নিপু, মোৰ বহুত ভাল লাগছে। তোক যে মই কেতিয়া ফেইলিয়ৰ বুলি কওঁ তই বেয়া নাপাবি। তোৰ যদি এই বস্তুটো গাত লাগে, তোৰ অলপ কেম্বা লাগে যাতে, আৰু সেই তাৰে কাৰণে যেতিয়া পঢ়া ভালকে পঢ়িব পাৰা, সেইকাৰণে মই কওঁ, মানে ভাল ভাবি কওঁ তোক। তই সেইটো লৈ তই মোক বেয়া নাপাবি। তই ভালকে পঢ়, তই গোটেইখিনি পাৰা হ'লে মোৰ ভাল লাগে মনটো, বুজি পাইছা? আজি ক্লাছটো ইমানতে আৰু, বহুত ভাল লাগিল।
তাই যি ক'ব পাৰিলি আজি গোটেইখিনি বহুত ভাল লাগিল দেই বাৰু ন। আজি সঁচাকে মনটো বৰ ভাল লাগিল দেই, কিবা এটা পাতলা কৰি দিছে সঁচাকে। ছাৰো মকলে ঘূৰাব নকৰিছে, যি কিবা এটা বেলেগ ভাল লাগিল। যাওঁ এতিয়া ফুৰাৰ দোকানত পুৰা চাহ খাম, আড্ডা মাৰিম, গুচি যাম। يا جدو عقلنون لا تقول ইয়াতে যে আনে ঘূৰা চাহ লৈ আহা স্পেচিয়েল, আৰু আহি মোৰ কাষত বহা। তোমাৰ লগত কথা পাতি মোৰ কিবা বহুত ভাল লাগে ঘূৰা, মই সঁচা অন্তৰৰ মানুহ, মই তোমাৰ লগত কথা পাতিব মন যায়। চাহ লৈ আহা, তোমাৰ কাৰণে অনা, পইচা মই দিম, ঘূৰাই কথা পাতিম অলপ, ৰাত মই গুচি যাম। আজি নিপু পুৰা ফূৰ্তিত আছে, কথাতে গম পায়। আহিছো ৰ নিপু, চালে আহিছো কথা পাতিম। তই ফূৰ্তিত থাকলি মোৰ মনটো 2 গুণ ফূৰ্তি হৈ যায়। ৰ আহিছো। ঘূৰা অহংকাৰে যে পতনৰ চিন বুলি কয়, সেইটো একদম সঁচা কথা। কাৰণ মই তোমাক কওঁ, মই গোটেই অহংকাৰ কৰিছিলোঁ ঘূৰা পঢ়াক লৈ, মই বহুত পাইছিলোঁ আৰু মই নৰা আহিলোঁ। তাৰপিছত মোৰ অহংকাৰ নহ'ল আৰু মই চেষ্টা কৰিলোঁ আৰু পঢ়াত, অহংকাৰো নকৰা হ'লোঁ, একদম ভাল হৈ গ'লোঁ আৰু। পিছত আজি মই 1ৰ পৰা 100লৈকে কৈ দিছোঁ নাচোৱাকে ছাৰৰ আগত। বহুত মনটো ভাল লাগি আছে সঁচাকে। আৰু তোমাৰ চাহ ক'ত ঘূৰাই এটাহে আনিলে নহয়। নাই মোৰ খাবার ইচ্ছা নাই, তোর লগত খাই উঠছো। তই ঠিক কথা কৈছা, অহংকার পতনের চিন, অহংকার করলে নাপায়। তই সকলোৱে কৈ দিছে আজি, বৰ ভাল লাগিলে শুনি। ভালকে পঢ়বি, ভাল মানুহ হবি, মই তোক বৰ ভাল পাওঁ। তোক বোলে অন্তৰৰ চলি, তোৰ দৰে চলিৰ ভাল হলি ভাল লাগে। ভালকে পঢ়বি, বুজি পাইছা? ভিডিঅ'টো যদি ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।